বলক আজি মোৰ লগত আপোনালোককো লৈ যাওঁ টেনেৰিফ নামৰ এখন চহৰত স্পেইনৰ। চাওঁচোন ইয়াত কি আছে। এতিয়া বৰ্তমান উপস্থিত আছোঁ এখন গাৰ্ডেনত, স্পেইনৰ এখন গাৰ্ডেন। এতিয়া মানে মই স্পেইনৰ যোনটো জেগাত আছোঁ টেনেৰিফত, এইটো টুৰিষ্টৰ পৰ্যটনৰ আকৰ্ষণথলী হয়। আগতে মই যেতিয়া আহোঁ এই চাৰিওকাষে পানী থাকে, তেতিয়া দেখিব আৰু ধুনীয়া হয়। পাছফালে ফুল ফুলি আছে, কিন্তু এতিয়া বৰ্তমান ফুলৰ ছিজন নহয়, তো সেইকাৰণে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলা নাই। আৰু মই বাহিৰৰ পৰা ফুল লৈ গৈছিলোঁ এবাৰ ঘৰলৈ, কিন্তু ইয়াৰ ফুলটো আমাৰ তাত নহয়। ইয়াৰ ৱেডাৰ আৰু অসমৰ ৱেডাৰ একেবাৰে ডিফাৰেণ্ট হয়, একেবাৰে বেলেগ হয়। সেইকাৰণে ফুলবোৰ গ'লেও ইয়াৰ পৰা লৈ গ'লেও মানে মৰি যায়। এইবোৰ যে দূৰত আপোনালোকে দেখিছে সেইবোৰ পাহাৰ, আচলতে পাহাৰ নহয়, পাহাৰ নিচিনা দেখিছে, কিন্তু এইটো বহু বছৰ আগতে ইয়াত ভলকেনিক ইৰাপশ্যন হৈছিলে, গতিকে এই পাহাৰ নিচিনা হৈ গৈছে। তো চাৰিওকাষে এনেকুৱা এটা পৰিৱেশ, যদিও এই চহৰখনৰ মাজমজিয়াটো ইমানেই ধুনীয়া, একো ধৰিব নোৱাৰি যে চহৰখনত বহু বছৰ আগতে কিবা এটা এনেকুৱা দুৰ্ঘটনা ঘটি গৈছিল, সেইটো আমি অনুমান কৰিব নোৱাৰি চহৰখনৰ পৰিৱেশটো দেখি বৰ্তমান। এতিয়া বলক আপোনালোকক লৈ যাওঁ এটা ফেশ্বন ষ্ট্ৰীটলৈ, য'ত বস্তুবোৰ পোৱা যায়। চাওঁচোন ইয়াত দামবোৰ কেনেকুৱা, আপোনালোকক দেখাম আজি দামবোৰ ইয়াত কেনেকুৱা। এতিয়া বৰ্তমান মই আহিছোঁ এখন কছমেটিক দোকানত। চাওঁচোন ছোৱালীবোৰৰ কাৰণে ইয়াত কি বস্তু উপলব্ধ আছে। মই এতিয়া ক'ত আছোঁ আপোনালোকে গম পাইছেই চাগে দেখি। ইয়াত গোটেই কছমেটিক্সৰ আৰু পাৰফিউম গোটেই বস্তুবোৰ ভৰ্তি হৈ আছে। মোৰ ইমান আইডিয়া নাই, যিহেতু ছোৱালী মানুহৰ বস্তু। ইয়াত আপোনালোকে জনাবচোন ইয়াত কি ভাল লাগিছে আপোনালোকৰ। প্ৰাইচবোৰ লগোৱা আছে 12 ইউৰো, 15 ইউৰো, মানে আপোনাৰ এৰাউণ্ড 1300 মান হৈ যায়। আৰু ইয়াৰ পৰা পাৰফিউমবোৰ লৈ যাব পাৰি, কিন্তু মানে এটা কথা, ইয়াৰ পাৰফিউমে আমাৰ তাত লাষ্টিং নকৰে, যিহেতু গৰম, আমাৰ ইয়াত ঠাণ্ডা।